কি খবৰ সকলোৰে পূজা ভালে ভালে গ'লনে এয়া নৱমীৰ দিনাখন আমি দুজনীয়ে ওলাই আহিছোঁ পূজা চাবলৈ দুয়োজনীয়ে তুলুং খুতুং কৰি ই ৰিক্সাতে গৈ আছোঁ কাৰণ দেউতাই গাড়ী আনিব নিদিলে পূজাত বহুত ভিৰ হয় যে ভালে হৈছে বাৰু পূজাস্থলী গৈ পায়ে মাৰ দৰ্শন কৰিবলৈ গ'লোঁ তাতো বহুত ভিৰ আছিল কিন্তু কিবাকে তাৰ মাজেৰে সোমাই ময়ো মাৰ দৰ্শন কৰি ফটো লৈ তাৰপিছত আহিলোঁ পূজাস্থলীৰ অকণমান লাইট ডেক'ৰেশ্যন চাবলৈ কোৱাই হোৱা নাই নহয় মই ক'ত আহিছোঁ মই আমাৰ নলবাৰীত উপস্থিত বেলচৰ দেৱালয়ত আহিছোঁ যিবিলাক নলবাৰীবাসী হয় সিহঁতে জানে বেলচৰত বহুত ডাঙৰকৈ পূজা উদযাপন কৰা হয় ইয়াত ধুনীয়াকৈ দেৱালৰ ইতিহাসৰ বিষয়ে উপস্থাপন কৰাও হৈছিলে এয়া যে দেখিছে মোৰ হাতত ধৰি ধৰি আহিছে এয়া হৈছে মোৰ লাজুকীয়া বাজনী যিজনীয়ে ব্লগত আহিব বহুতে বেছি বেয়া পায় বেচেৰীজনীয়ে ফটো উঠিব গৈছিল মানুহৰ ইমানেই ভিৰ যে ফটো উঠিবকে চান্স নাপালে তাৰপিছত আহিলোঁ গ্ৰন্থমেলা চাবলৈ চবৰে অকণমান ভিডিঅ' ক্লিপ দি দিছোঁ তো কেনে লাগিছে জনাব আৰু মোৰ লুকটো কেনেকুৱা লাগিছে জনাবলৈ